নমস্কাৰ সকলোকে মই চিয়াই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ অসমীয়া বোৱাৰী চিয়াৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ কাষলৈ আৰু নতুন এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো একদম চিম্পুল। এইটো ছিজনত প্ৰায়ভাগ মানুহৰ ঘৰতে আনে আৰু আজি মই বনাম কঁঠালৰ গুটিৰ পিটিকা। বহুতে চাগে খাই পাইছে আৰু যদি কোনোবাই খাই পোৱা নাই তেন্তে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এবাৰ খাই চাব। সঁচাকৈ আলু পিটিকাতকৈও বেছি ভাল লাগে মানে। আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু প্ৰথমতে কৈ দিওঁ, এয়া আমাৰ ঘৰৰ কঁঠালৰে গুটি হয় আৰু ইয়াতে মই ৰ'দত শুকুৱাই থোৱা কঁঠালৰ গুটি অকণমান লৈ ল'লোঁ আৰু এই গুটিখিনি ধুনীয়াকৈ বাকলি গুচাই লৈ ল'লোঁ। এতিয়া এইখিনি মই অকণমান পটাত থেতেলাই ল'ম, কাৰণ এইখিনি বইল কৰাত সুবিধা হ'ব, সোনকালে সিজিব। সেইকাৰণে মই গোটেইখিনি এতিয়া থেতেলাই ল'ম ধুনীয়াকৈ আৰু বেছি মিহি কৰি দিয়া নাই, তেতিয়া মানে ইয়াৰ ভিটামিনটো ওলাই গুচি যাব বইল কৰোঁতে। সেইকাৰণে মই অকণমান টুকুৰা টুকুৰকৈ ৰাখিছোঁ আৰু একদম গোটেইও দিয়া নাই, তেতিয়াও বহুত সময় লাগি যায় সিজোতে। সেইকাৰণে মই এনেকৈ দি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ থেতেলাই লৈ লওঁ। এই গুটিকেইটা মই গোটেইখিনি থেতেলাই ল'লোঁ। এতিয়া মই এইখিনি অকণমান ভালদৰে ধুই ল'ম। এইখিনি মই এতিয়া বইল হ'বলৈ দি দিলোঁ। বইল কৰোঁতে মই ঢাকনিখন মাৰি থৈ দিম, তেতিয়া সোনকালে বইল হৈ যাব। আৰু অলপ সময় বইল হোৱাৰ পিছত মই এটুকুৰা অকণমান চেক কৰি চাম সিজিছে নে নাই। এয়া সিজি গ'ল ভালদৰে। এতিয়া মই এইখিনি নমাই ল'ম প্লেটখনত আৰু সিজাৰ কাৰণে মই জুইখিনি অকণমান কমাই দিলোঁ। এতিয়া মই এইখিনি ভালদৰে গোটেইখিনি তুলি ল'ম। আৰু এয়া মই এতিয়া গোটেইখিনি তুলি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি লগা দৰকাৰী বস্তুখিনি মই আপোনালোকক দেখাই দিছোঁ, গোটেইখিনি মই কি লৈছোঁ। এয়া মই সোৱাদ অনুসৰি নিমখ লৈ লৈছোঁ, 2টা পকা জলকীয়া কুটি লৈ লৈছোঁ সৰু সৰুকৈ, আৰু এটা সৰু চাইজৰ পিঁয়াজ কুটি লৈছোঁ আৰু কেইখিলামান মান ধনিয়া দি দিছোঁ। মান ধনিয়া দিলে মানে পিটিকা হওক চাটনি হওক চবৰে সোৱাদটোৱে বেলেগ হৈ উঠে। আৰু এয়া মই এচামুচ জোখত কেঁচা মিঠাতেল দি দিছোঁ আৰু এইখিনি এতিয়া মই হাতেৰে ধুনীয়াকৈ গোটেইখিনি পিটিকি ল'ম। আৰু মই হাতেৰে এইকাৰণে পিটিকিছোঁ, কাৰণ পিটিকাটো হাতেৰে পিটিকিলেহে বেছি সোৱাদ হয় আৰু হাতেৰেটো পিটিকিলে মানে গোটেইখিনি বস্তু পিটিকাটোৰ লগত মিক্স হৈ যায়। যিখিনি আমি দিওঁ তেল, নিমখ বা পিঁয়াজ, জলকীয়া গোটেইখিনি হাতেৰে দিলে মানে সমান জোখত গোটেইখিনি আহি যায়। সেইকাৰণে মই হাতেৰে পিটিকিছোঁ। আৰু ইয়াতে কেইটামান কথা কওঁ, মানে এই গুটিটোত বহুত উপকাৰিতা গুণ থাকে। ইয়াতে A, B, C ভিটামিন পোৱা যায় আৰু হিমগ্ল'বিন কম থাকিলে এইটো খালে হিমগ্ল'বিন বঢ়ায় আৰু ল' প্ৰেছাৰৰ কাৰণেও ভাল। আৰু এইটো মানে অকল গুটিখিনিয়ে নহয়, কঁঠালো খাব লাগে। কঁঠালো বহুত উপকাৰিতা, এই যিখিনি গুটিত থাকে সেইখিনি কঁঠালখিনিতো থাকে। আৰু মই জনাত বহুত মানুহে কঁঠাল নাখায়। ইয়াৰ উপকাৰিতা গুণবিলাক গম পালে তেওঁলোকে নিজেই খোৱা হ'ব। আৰু মই ইমান উপকাৰিতা গুণ কোৱাটো সম্ভৱ নহয় এই ভিডিঅ'টোত, সেইবাবে আপোনালোকক কৈছোঁ যে ইণ্টাৰনেটত চাৰ্চ কৰি চাইলে গম পাই যাব ইয়াৰ উপকাৰিতা গুণ, তেতিয়া নোখোৱা মানুহেও মানে কঁঠাল খাবলৈ মন যাব। আৰু যিটো ছিজনত যিটো ফল ওলায় সেইটো ছিজনত খাব লাগে, নিজৰ শৰীৰৰ কাৰণেই ভাল। সেইকাৰণে কৈছোঁ কঁঠাল খাব লাগে সকলোৱে, কাৰণ আমাৰ এই কঁঠালটো খুব ভাল আমাৰ শৰীৰৰ কাৰণে। বহুতখিনি ইয়াৰ পৰা ভিটামিন পোৱা যায়। আৰু বেছি নকওঁ, এইখিনিয়ে ক'লোঁ। আৰু মোৰ এয়া পিটিকাখিনি পিটিকি হৈ গ'ল। এতিয়া মই বাতি এটাতকৈ পৰিৱেশন কৰি দিম। আৰু এয়াই আছিল আজি মোৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, আৰু লগ পাম বেলেগ এটা ভিডিঅ'ত।